লিলি চাহ কাপ কৰচোন মানুহটো বৰ পৰিশ্ৰম হৈছে বেয়াহে লাগে তই ব মই জানকীহঁতৰ ঘৰৰ পৰা উঘা কেইটামান লৈ আহোঁ O Lili, চাহ কাপ আনি দে গৰম চাহ আনি দে লা 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 একাপ চাহ আনি দে গৰম চাহ আনি দে লা 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 লু 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 লা 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 O Lili, লা 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 যেন অৰ্থাৎ নিজৰ তিৰোতাজনীহে অৰ্থাৎ চাহ একাপ লৈ ওলাই আহিছে যেন মোৰ পইটোহে পথাৰৰ পৰা হাল বাই ঘামি জামি আহিছে অৰ্থাৎ বৰ কাটিং মাৰি কথা ক বিয়াৰ পিছতো হ'বলা এইদৰে মই ঘূৰি ফুৰিম কি কৰিবিনো চাকৰি কি চাকৰি হয়নে চকু চেলিয়াই চাব নালাগে অৰ্থাৎ দেখিবি নহয় হয় হেণ্ডিমেন নহয় ভ্ৰাম্যমান মোৰ আজি এটোলৈ যাওঁ যাওঁ লাগিছে যাবি সঁচাই কৈছনে অৰ্থাৎ নে কপট ঐ তোক মই গোসানী ৰখাৰী ৰাখিম মই বক চিঞৰি দিম দেই চাহ কিন্তু লিলি তই যদি অৰ্থাৎ মোক ৰিফিউজ কৰ তেনেহ'লে মই চুইচাইড কৰি মৰিম অৰ্থাৎ তই মৰৈবা জিও মোৰ কি হানি পৰিল মই তালৈ নগৈহে পাৰিছো নেখাওঁ অৰ্থাৎ নেখাওঁ তোৰ হাতৰ চাহ পানী কৈ থলো কিন্তু অৰ্থাৎ তোক হৰণ কৰি নিলৈহে তোৰ হাতৰ চাহ পানী খাম ৰেডি হৈ থাকিবি আজি নিশাই যদি অৰ্থাৎ তোক মই হৰণ নকৰো মই ধুৰুকা নহওঁ